এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে আমি এতিয়া বৰ্তমান দুলীয়াজানলৈ ভ্ৰমণ গৈ আছোঁ। এতিয়া যাবলৈ ওলাই আছোঁ বৰ্তমান। আৰু লগত যাব মোৰ গুডু, মিষ্টাৰ, দেউতা আৰু আমাৰ দুলীয়াজানৰ আপা আছিলে। আমি আপাক এতিয়া থ'বলৈ যাম। হাই বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া। আমি ক'ত যাম কাৰ ঘৰত যাম? এতিয়া আমি যাবলৈ ওলাই আছোঁ বৰ্তমান। আপোনালোকক মই দেখুৱাই থাকিম, সেইটো চাই থাকিব আপোনালোকে আগলৈকে ভিডিঅ'টো। এয়া বাই বাই দি পিনে আমি যাবলৈ ওলাইছোঁ। আৰু লগতে এতিয়া মাৰ মনটো খুব বেয়া লাগিছে, আপা যাবগৈ, তাৰ কাৰণে মন বেয়া। এয়া এতিয়া বৰ্তমান আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল, গৈ আছোঁ। আৰু এতিয়া আকৌ আমি ডিলাৰত সোমাব লাগিব, কাৰণ আমাৰ এতিয়া নাম্বাৰ প্লেট লগাব লাগিব গাড়ীখনৰ। আজি নাম্বাৰ প্লেট লগাই মেলি যাম। ডিলাৰ আহি পালোঁ। ডিলাৰ আহি পাই আমি এতিয়া বৰ্তমান বহি আছোঁ আৰু গাড়ীখন নাম্বাৰ প্লেট লগাবলৈ গৈছে। আৰু গুডু মানে এতিয়া খুব খং উঠি আছে গাড়ীখন লৈ যোৱাৰ কাৰণে, কাৰণ তাই গাড়ীখন দেউতাকৰ বাহিৰে কাকো চুবলৈ নিদিয়ে। তাই ভাবিছে গাড়ীখন এতিয়া ৰাখি থৈ দিব, তো সেইটো কাৰণে তাই মানে খুব খং উঠিছে। আৰু নাম্বাৰ প্লেট লগোৱা হৈ গ'ল। এইটো হৈছে আমাৰ গাড়ী নাম্বাৰ। আৰু আমাৰ গুডুজনী বেচেৰি গাড়ীৰ ভিতৰতে শুই গ'লগৈ, টোপনি ধৰিলে তাই। আৰু আপা আৰু মই পাছফালে গুডুৰ লগত বহি এনেকৈ গৈ আছোঁ। আৰু কাৰণ দীঘলীয়া যাত্ৰা যিহেতু, লগতে চাহ বাগানৰ সেউজীয়া মনোমোহা পৰিৱেশটো দেখি মনটো ভালো লাগি গ'ল। ইমান ধুনীয়া এটা পৰিৱেশ। এয়া গাড়ীৰ গ্লাছ দেখিছেনে কেনেকুৱা লেতেৰা হৈ গৈছে, তাৰমানে ৰাস্তাটো বহুত ধূলি। আৰু এতিয়া আমি পালোহি ডিব্ৰুগড় জগন্নাথ মন্দিৰ। আৰু জগন্নাথ মন্দিৰৰ পৰিৱেশটো বহুত ভাল লাগিছে দেখি পিনে, কাৰণ মই ভিতৰত নাই সোমোৱা, বাহিৰৰ পৰাই দেখিছোঁ, ভাল লাগিছে, লাইটবোৰ দি থৈ দিছে। আৰু দুলীয়াজান পাবলৈ আমাৰ আৰু অলপ সময় লাগিব, তো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। থেংক ইউ, বাই বাই।